নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ স্বাগতম জনাইছোঁ বিজ্ঞানৰ অন্য এটা কালাংশলৈ। আজি আমি আলোচনা কৰিম আহৰ পৰা কাপোৰলৈ নামৰ তোমালোকৰ কিতাপৰ তৃতীয় অধ্যায়টোৰ বিষয়ে। ইয়াত আমি আজি বিশেষকৈ আলোচনা কৰিম আহৰ বিষয়ে আৰু এই আহসমূহ কি কি প্ৰকাৰৰ থাকে আৰু কিহৰ পৰা ইয়াক প্ৰস্তুত কৰা হয়, এই বিষয়ে আজি আমি আলোচনা কৰিম। আমি সকলোৱে জানো যে খাদ্য, বস্ত্ৰ বা কাপোৰ আৰু বাসস্থান এই তিনিবিধেই হৈছে আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আহিলা। এই তিনিবিধ নহ'লে আমি জীয়াই থকাটো প্ৰায় অসম্ভৱ হ'ব। এতিয়া কথা হ'ল, আমি জানো যে খাদ্য আমাক কিয় প্ৰয়োজন বা বাসস্থান আমাক কিয় প্ৰয়োজন, আমি জানো যে কাপোৰনো আমাক কিয় প্ৰয়োজন, অৰ্থাৎ আমি কাপোৰ কিয় পিন্ধিব লাগে। ৰ'বা তাৰ আগতে কিন্তু তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিবা। আৰু লগতে ভিডিঅ'টো যদি ভাল লাগে তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আমি কথা পাতি আছিলোঁ কাপোৰ আমি কিয় পিন্ধিব লাগে। চোৱা, কাপোৰ আমি বিভিন্ন কাৰণত পিন্ধোঁ, যেনে বিভিন্ন পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিবলৈ। এতিয়া চোৱা, আমি যদি ঠাণ্ডা ঠাইত যাওঁ তেতিয়াহ'লে নিশ্চয় আমি কাপোৰ, গৰম কাপোৰ, উমাল কাপোৰ পিন্ধি যাব লাগিব, নহয় জানো? বা আমি যদি খুব বৰষুণ হোৱা ঠাইত যাওঁ তাতো আমি বেলেগ কাপোৰ পিন্ধিব লাগিব। অৰ্থাৎ পৰিৱেশ অনুযায়ী ভিন ভিন কাপোৰ আমি পৰিধান কৰোঁ। সেয়া আমাৰ নিজৰ শৰীৰটোক সেই পৰিৱেশৰ পৰা ৰক্ষা কৰিবৰ বাবে। তাৰোপৰি লজ্জা নিবাৰণ কৰিবৰ বাবে, মানে লাজ ঢাকিবৰ বাবে আমি কাপোৰ পৰিধান কৰিব লাগে আৰু খুব সম্ভৱ ধুনীয়া দেখিবলৈ, নহয় জানো? আমি যদি বজাৰলৈ কাপোৰ কিনিবলৈ যাওঁ, তোমালোকে এটা কথা কোৱা শুনিছা চাগে ডাঙৰসকলে, যে কটন কাপোৰ বা পলিষ্টাৰ কাপোৰ, বিভিন্ন ধৰণৰ কাপোৰ পোৱা যায়। আচলতে এই কাপোৰ তৈয়াৰ কৰা সূতাবিলাক বেলেগ বেলেগ। কিছুমান ঊলৰ দ্বাৰা তৈয়াৰী গৰম কাপোৰ পোৱা যায়, পাট সূতাৰ পৰা পোৱা যায়, কপাহী কাপোৰেৰে তৈয়াৰী কাপোৰ পোৱা যায় আৰু কিছুমান খহটা কাপোৰো পোৱা যায়। গতিকে বেলেগ বেলেগ সূতাৰ দ্বাৰা তৈয়াৰী কাপোৰো বেলেগ বেলেগ ধৰণৰ হয়। পোনপ্ৰথমে এতিয়া আমি আলোচনা কৰিম বিভিন্ন প্ৰজাতিৰ আহৰ বিষয়ে, আৰু তাৰে প্ৰথম প্ৰজাতিটো হৈছে ঊণৰ কাপোৰ। নিশ্চয় তোমালোকে শুনিছা ঊণৰ কাপোৰ। এই ঊণৰ সূতানো কেনেদৰে প্ৰস্তুত কৰা হয়। চোৱা, ঊণ সূতা ভেড়া, এংগোৰা ছাগলী, য়াক আৰু আন কিছুমান প্ৰাণীৰ পৰা পোৱা যায়। এই ঊণ উৎপাদন কৰা প্ৰাণীৰ শৰীৰত এখন ডাঠ নোমৰ আৱৰণ থাকে আৰু ইহঁতে সাধাৰণতে ঠাণ্ডা ঠাইতে বাস কৰে। এই নোমবোৰে বহু পৰিমাণৰ বায়ু ধৰি ৰাখে আৰু ইয়াৰ ভিতৰলৈ তাপৰ কুপৰিবাহী, মানে ইয়াৰ ভিতৰত ইহঁতৰ জন্তুবিলাকৰ ভিতৰৰ পৰা ইহঁতৰ শৰীৰৰ যিটো গৰম ভাৱ, সেই গৰম ভাৱটো নোমৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। নোমখিনিয়ে সেই শৰীৰৰ উষ্ণতাটো ধৰি ৰাখে। সেইকাৰণে ঠাণ্ডা দেশৰ যিসকল প্ৰাণী, তেওঁলোকৰ গাত দীঘল দীঘল নোম পোৱা যায়, মানে সেই নোমবোৰে সিহঁতৰ শৰীৰটো গৰম কৰি ৰাখে। তো আমি ইতিমধ্যে গম পালোঁ যে ঊণ সূতা প্ৰস্তুত কৰা হয় ভেড়া, এংগোৰা ছাগলী, য়াক আৰু বিভিন্ন ধৰণৰ প্ৰাণী আছে, আমি পিছত আলোচনা কৰিম। পোনপ্ৰথমে আমি যদি ভেড়াৰ কথা চাওঁ, ভেড়া বিভিন্ন প্ৰজাতিৰ পোৱা যায় আৰু বেলেগ বেলেগ ঠাইত পোৱা যায়। আৰু কিছুমান ভাৰতীয় ভেড়াৰ প্ৰজাতি য'ৰ পৰা আমি ঊণ সূতা প্ৰস্তুত কৰোঁ, মই দি দিছোঁ চাৰ্টখন। যেনেকৈ এক নম্বৰ হ'ল লহি ভেড়াটো পোৱা যায় পাঞ্জাৱ, ৰাজস্থানত, আৰু ৰামপুৰ বুৱেশ্বৰ, ইয়াক পোৱা যায় উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশত। আৰু নালী পোৱা যায় কাৰ্পেট যিবিলাক আমি ঘৰত ব্যৱহাৰ কৰোঁ সেয়া প্ৰস্তুত কৰি উলিওৱা হয় নালীৰ পৰা, ইয়াক পোৱা যায় ৰাজস্থান আৰু কাশ্মীৰত। বাখৰৱাল পোৱা যায় জম্মু আৰু কাশ্মীৰত। মাৰোৱাৰী ভেড়াটো পোৱা যায় গুজৰাটত, আৰু পটনৱাৰী ভেড়াটো গুজৰাটত পোৱা যায়। ইয়াৰ পিছতে যদি আমি চাওঁ য়াকৰ পৰাও ঊণ সূতা প্ৰস্তুত কৰা হয়। ইয়াক পোৱা যায় তিব্বত আৰু লাডাখত পোৱা যায়। তাৰপিছত আহিলে এংগোৰা ছাগলী সাধাৰণতে জম্মু আৰু কাশ্মীৰৰ যি পাহাৰীয়া অঞ্চল তাতে পোৱা যায়। এংগোৰা ছাগলীৰ নোমবোৰ বৰ কোমল আৰু ইয়াক চল ববলৈ ব্যৱহাৰ কৰে, মানে আমাৰ যিবিলাক মাইকী মানুহে যিবিলাক চল লয় গাত, সেই চলবিলাক বনাওঁতে ইয়াক ব্যৱহাৰ কৰা হয়। এই চলবিলাকক পশ্মিনা চল বুলিও কোৱা হয়। তোমালোকে যদি মাসকলক সোধা তেওঁলোকে নিশ্চয় ক'ব পশ্মিনা চল। ইয়াৰ উপৰি উট চিনি পোৱা চাগে সকলোৱে, নহয় জানো? উটৰ শৰীৰৰ নোমবোৰৰ পৰাও ঊণ উৎপাদন কৰা হয়, কিন্তু ইয়াক অকলে নহয়, ইয়াক বেলেগ জন্তুৰ নোমৰ লগত মিহলি কৰি খেলুৱৈসকলে পিন্ধা যিবিলাক
ঊণৰ সামগ্ৰী সেইবিলাক প্ৰস্তুত কৰা হয়। ঠিক তেনেকৈ দক্ষিণ আমেৰিকাত পোৱা লামা আৰু আলপাকাৰ পৰাও ঊণ উৎপাদন কৰা হয়। আলপাকাৰ পৰা প্ৰস্তুত কৰা ঊণবিলাক কোমল আৰু ৰেচমি আৰু উজ্জ্বল হয়, জিলিকি থাকে। ইয়াৰ উপৰি এংগোৰা শহাপহু বুলিও এবিধ পোৱা যায়। ইয়াৰ পৰাও ঊণ উৎপাদন কৰা হয় আৰু এই ঊণবোৰ একদম কোমল থাকে আৰু সেইকাৰণে ইয়াক কেঁচুৱাৰ চুৱেটাৰ বা কেঁচুৱাই পিন্ধা কাপোৰ, হাত মোজা এইবিলাক বনোৱাত ব্যৱহাৰ কৰা হয়। তো আমি ইতিমধ্যে পঢ়িলোঁ যে কি কি জন্তুৰ পৰা আমি ঊণ উৎপাদন কৰিব পাৰোঁ। এতিয়া আমি পঢ়িম আঁহৰ পৰা ঊণলৈ, মানে কি কি পদ্ধতিৰ সহায়ত আমি এটা জন্তুৰ পৰা ঊণ খুৰাই কাপোৰ প্ৰস্তুত কৰোঁ, কি কি পদ্ধতিৰ দ্বাৰা সেইখিনি সম্পন্ন হয় তাৰ বিষয়ে। তাৰ প্ৰথম ষ্টেপটো হৈছে মুণ্ডন। মুণ্ডন মানে হৈছে খুৰোৱা। চোৱা, যেতিয়া ভেড়াৰ নোমবিলাক দীঘল হৈ যায় তেতিয়া কি কৰে, আমাৰ যেনেকৈ নাপিতে চুলি দাড়ি কাটে, ঠিক তেনেকৈ চুলি কটা বা খুৰোৱা যন্ত্ৰ এটাৰ দ্বাৰা ভেড়া বা আন আন প্ৰাণীসমূহৰ এই দীঘল দীঘল নোমবিলাক খুৰাই দিয়া হয়। ইয়াক সাধাৰণতে গৰম দিনত কৰা হয়, কিয়নো গৰম দিনত সিহঁতৰ গাত নোমবিলাক কাটি দিলেও সিহঁতি জীয়াই থাকিব পাৰিব। যদি ঠাণ্ডা দিনত নোমবিলাক কাটি দিয়ে তেতিয়া কিন্তু সিহঁতৰ জীয়াই থাকিবলৈ অকণমান কষ্ট হ'ব। আৰু এই নোমবিলাকে সিহঁতক কোনো ক্ষতিসাধন নকৰে। আমাৰ যেনেকৈ চুলিখিনি কাটি দিলে পুনৰ দীঘল হৈ যায়, তাহাঁতৰো তেনেকৈ ভেড়াবিলাকৰ বা আন আন প্ৰাণীসমূহৰ নোমবিলাক খুৰাই দিয়াৰ পাছত পুনৰ নতুন নোম সিহঁতৰ গজি উঠে। তো প্ৰথম কামটো হ'ল মুণ্ডন, মানে খুৰোৱা, ভেড়াৰ নোমবিলাক খুৰোৱা। দ্বিতীয় কামটো হ'ল নিঘৰ্ষণ বা পৰিষ্কাৰকৰণ। ইয়াত কি কৰা হয়, ইয়াত নোমবিলাকত লাগি থকা যিবিলাক তেল, ধূলি, ময়লা এইবিলাক আঁতৰ কৰা হয় আৰু ইয়াক কি বুলি কোৱা হয়, নিঘৰ্ষণ পৰিষ্কাৰকৰণ বা স্কাউৰিং পদ্ধতি বুলিও কোৱা হয়। ইয়াৰ কাৰণে কি কৰিব লাগিব, এটা চৌবাচাত মানে এটা পাত্ৰত 60 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গৰম হোৱা পানী দি পেলাই তাত চাবোন গুলি পেলাই তাত নোমবিলাকক ভালদৰে ঘঁহি ঘঁহি ধোৱা হয় আৰু এইবিলাকত লাগি থকা যিবিলাক মলি সেইবিলাক আঁতৰ কৰা হয়। 3 নম্বৰ কামটো হ'ল বিভাজনকৰণ। ইয়াত কি কৰা হয়, ভাল ভাল প্ৰজাতিৰ নোমবিলাকে কাপোৰ ববৰ কাৰণে ফেক্টৰীলৈ, কাৰখানালৈ পঠোৱা হয়। তো ইয়াতে সিহঁতে চিলেক্ট কৰে যিবিলাক একেবাৰে কণমানি নোম, যিবিলাকক বাৰ্চ বুলি কোৱা হয়, সেইবিলাক ইয়াতে আঁতৰ কৰি দিয়ে, কাৰণ সেইবিলাকৰ পৰা বনোৱা যিবিলাক সামগ্ৰী সেইবিলাক ভাল সামগ্ৰী নহয়। তাৰপিছত চতুৰ্থ কামটো হৈছে স্কাডিং বা কাৰ্ডিং বুলি কয়, কাৰ্ডিং। ইয়াতে কি কৰা হয়, নোমবিলাকক ফনিওৱা হয় আৰু ইহঁতক কি কৰা হয়, পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয়। ফনিয়াই পোন কৰি ইহঁতক পকোৱা সূতা, চিনি পোৱা চাগে, পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয়। তাৰপিছত পঞ্চম কামটো হ'ল ৰং কৰা। আৰু ইয়াত কি কৰা হয়, লাহে লাহে এডাল এডালকৈ ব্ৰাছৰ সহায়ত এই সূতাবিলাকক ৰং কৰা হয় আৰু একেবাৰে শেষত কি কৰা হয়, ৰং কৰা আঁহবিলাকক শুকুৱাই ফণিৰ দ্বাৰা পুনৰ চিধা কৰা হয় আৰু ইহঁতক গুঠিবৰ বাবে পকাই পকাই সূতা প্ৰস্তুত কৰা হয় আৰু এই সূতাবিলাকেই কি কৰে, শেষত কাপোৰ ববলৈ কাৰখানাত কাপোৰ ববলৈ ব্যৱহাৰ কৰে। তো এয়া আছিল কেনেদৰে এটা প্ৰাণীৰ পৰা ঊণ খুৰাই তাহাঁতক ধুই চাফা কৰি ফনিওৱাই ৰং কৰি ইহঁতক কেনেদৰে কাপোৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। তো শেষত আৰু এটা কথা মই কৈ থওঁ, বৃত্তিগত প্ৰবন্ধকতা বুলি এটা বস্তু আছে। ই কি হয় চোৱা, যেতিয়া এখিনি শ্ৰমিকে কাম কৰি থাকে এটা উদ্যোগত বা যিকোনো এটা উদ্দেশ্য লৈ এটা কাম কৰি থাকে, তেতিয়া তাতে কিছুমান সিহঁতে অসুবিধাৰ সন্মুখীন হয়। বুজি পাইছানে কথাটো? যেনেকৈ কি কৰিছিলে, এটা সময়ত যেতিয়া ভেড়াৰ পৰা ঊণ কাটি আছিলে, ঊণ প্ৰস্তুত কৰি আছিলে, এটা সময়ত এনথ্ৰাক্স নামৰ এটা বেমাৰে সিহঁতক জুৰুলা কৰি দিছিলে। মানে যিসকল মানুহ সেই বৃত্তিটোৰ লগত জড়িত হৈ আছে, সেই মানুহখিনিৰ এটা সময়ত বহুত লছ হৈছিলে, কাৰণ এনথ্ৰাক্স নামৰ এটা বেমাৰে কি কৰিছিলে, সিহঁতক জুৰুলা কৰি পেলাইছিলে। তো এনেকুৱা যিবিলাক সমস্যাৰ সন্মুখীন হয় কাম এটা কৰোঁতে, সেইটো কোৱা হয় বৃত্তিগত প্ৰবন্ধকতা বুলি। ঠিক আছে, তো এইখিনি তোমালোকে চাবা। ফটোজবিলাক মই দি দিছোঁ, তোমালোকে নিশ্চয় দেখিছাই। আৰু পুনৰ আমি লগ পাম অন্য এটা ক্লাছত, তাত আমি আলোচনা কৰিম পাট সূতাৰ বিষয়ে। ঠিক আছে, আজিলৈ আহিছোঁ, ধন্যবাদ।